বাঢ়ি বাঢ়ি যায় বাঢ়ি বাঢ়ি যায় কণ্টেলৰ পৰা চাউল আনোতেই মোৰ বয়স বাঢ়ি বাঢ়ি যায়। ঐ গৰু, তই ইয়াত ভেবেলীৰ লগত কি কৰি আছ? তোকতো মই কণ্টেলৰ পৰা চাউল আৰু কেৰাচিন আনিব দিছিলোঁ। এয়া নকৰি ভেবেলীৰ লগত কি কৰিছ? অ' মা ৰচোন, মই ভেবেলীক প্ৰপ'জ কৰি আছোঁ। ভেবেলী, তই মোৰ লগত বিয়া হবিনে? নহওঁ তোৰ লগত। তোৰ তাত KTM আছে জানো? KTM বাইক থাকিলেহে মই বিয়া হ'ম। গৰু, তোক আজি এইডাল দি মালিচ কৰিম ৰ। ঘৰত কাম কৰা বাদ দিহি ছোৱালী প্ৰপ'জ কৰিব আহিছে চা। অ' মা, কি মানে এয়া? মোৰ চাউল অনা বয়স নেকি? মোৰ ঘূৰি ফুৰা বয়সহে। হয় নেকি? ঘৰত যাবি আজি। টিকাত তেল মালিচ কৰি শিক্ষা দিম তোক। মাৰক চিনি পোৱা নাই নহয় তই? ভেবেলা, তোক মাৰে ঘৰত মাৰে মানে ন? আৰু তই মোক প্ৰপ'জ কৰিব আহিছ? তাতে কি হ'ল? মায়ে তোক ঘৰত নেমাৰে নেকি? আমাৰে তোৰ নিচিনা। মোক 1 কিলোমিটাৰমান আঁতৰিহে কাঢ়িব দিয়ে। হা, মোকচোন তোতকৈ ডাঙৰ শাস্তি দিয়ে। হ'ব দে, ঘৰিয়ালৰ দাঁতকেইটা ওলাই হাঁহিব নালাগে। এইকেইটা ফুল চাগে তই কালুৰ বাগিচাৰ পৰা চুৰ কৰি আনিছ ন? কি মই চোৰ নেকি? নাথাকিব পাৰে টকা পইচা, তথাপিও চুৰ কৰি নানো, লাগিলে দম দি আনিম। তই গুণ্ডা মানে ন? তোক কোনে ভাল পাব? মই যাওঁগৈ। গৰু, তই ঘৰলৈ ব'ল। কণ্টেলৰ পৰা চাউল আনগৈ। তাৰপিছত তোৰ হিচাপ ল'ম ঘৰত। বাঢ়ি বাঢ়ি যায় বাঢ়ি বাঢ়ি যায় কণ্টেলৰ পৰা চাউল আনোতেই মোৰ বয়স বাঢ়ি বাঢ়ি যায়।